ভৱিষ্যত কামনা কৰোঁ সুন্দৰ খেতি হয় তাকে ভগৱন্তৰ ওচৰত এটা সুন্দৰ পৰিৱেশ পালোঁ আজি তোমালোকৰ এই বিহুৰ কৰ্মশালাত হঠাৎ আকস্মিকভাৱে আহি মই তোমালোকৰ এই কৰ্মশালা চালোঁ খুব ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা এই কৰ্মশালাই নতুন প্ৰজন্মক এক নতুন যাত্ৰাৰ গতি কৰাইছে তোমালোকে ভালকৈ নাচা তোমালোকৰ প্ৰশিক্ষকসকলে সুন্দৰভাৱে একাত্মভাৱে তোমালোকক শিকাবলৈ চেষ্টা কৰিছে আৰু তোমালোকেও একাত্মভাৱে আন্তৰিকতাৰ সৈতে এই বিহু শিকিবলৈ চেষ্টা কৰা আৰু এসময়ত অসমৰ তথা ভাৰতবৰ্ষৰ চাৰিসীমাৰ পৰিধি ভাগি বিশ্বৰ দৰবাৰত এগৰাকী প্ৰতিষ্ঠিত শিল্পী হোৱা তাকেই মই ভগৱন্ত প্ৰভুৰ ওচৰত কামনা কৰিছোঁ লগতে মোৰ ভাতৃপ্ৰতিম বন্ধু হেমন্তই কৈছে যে মই হাস্যৰসিক অভিনেতা গতিকে হাস্যৰসটো অকণমান দিবই লাগিব নাই বাৰু এইবাৰ মই তোমালোকক হাস্যৰস নিদিওঁ এইবাৰ তোমালোকৰ মাহঁতৰ কাৰণে এটা জোৰা টেবলেট লৈ আহিছোঁ সংসাৰত গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া পেচাল থাকেই নহয় জানো কাৰণ অসমীয়াত এটা প্ৰবাদ আছে যে সংসাৰত কাজিয়া পেচাল নাথাকিলে সংসাৰ কৰা যেন নেলাগে কোনেও বুকুত হাত দি ক'ব নোৱাৰে যে মই মোৰ স্বামীৰ লগত কাজিয়া কৰা নাই কোনেও বুকুত হাত দি ক'ব নোৱাৰে যে মই মোৰ পত্নীৰ লগত কাজিয়া কৰা নাই ঠেহ পেচাল থাকেই 7 দিন 8 দিনলৈ মাত বোল নাইকিয়া হৈ যায় লাহে লাহে চুচুক চামাতকৈ আকৌ অন্তৰংগ হৈ উঠে মোৰ শ্ৰীমতীৰ লগতে লাগি থাকে কেতিয়াবা কাৰণ শ্ৰীমতী অলপ বেলেগ বস্তু মোৰ জিন্দগী বৰবাদ কৰি দিছে মোক মানে শ্ৰীমতীৰ চাইজটো মোতকৈ অলপ ডবল মানে মোৰ ওজন 51 আৰু শ্ৰীমতীৰ ওজন 91 শ্ৰীমতী এটা ধমকিত মোৰ ডিচেণ্ট্ৰি যাম উজাই যায় এটা ধমকিত মোৰ হাই প্ৰেছাৰ ল' হৈ যায় ল' প্ৰেছাৰ হাই হৈ যায় যোৱা বছৰ শ্ৰীমতীৰ লগত মোৰ এদিন ৰাতি 9টা বজাত সাংঘাতিক কাজিয়া একদম মোৰ মুখলৈ ফুলজনি মাৰি দিছে এতিয়াও ডাক্তৰ আছে এইখিনি আৰু ময়ো কিবা কিবি মাৰি দিছোঁ বাপেকে একেবাৰে 1 ঘণ্টা ধৰি হুলস্থুল কাজিয়া পেচাল এবাৰ শ্ৰীমতীয়ে কি কৰিলে এটা কিলাকতি মোৰ বুকুত ধাপাচকৈ মাৰি দিলে এতিয়াও বিষাই থাকে এইখিনি এইদৰে কিলাকতি মাৰি পেলাই মোৰ শ্ৰীমতী গৈ পেলাই নিজৰ বেডৰুমত সোমাই গ'ল অকণমান মনে মনে থকা তেতিয়াহে কৰিব পাৰিবা অলপ মনে মনে অলপ 1 মিনিট অলপ মনে মনে কথা ক'লে মোৰ কথা নুশুনিবাই দেখোন 1 মিনিট মনে মনে শ্ৰীমতীয়ে মোৰ মুখত একদম কিৰাকতি মাৰি দিলে কামি হাই বেকা হৈ গ'ল বাপেকৰ তাৰপিছত নিজৰ বেডৰুমত শুই থাকিলেগৈ মই ভাবিলোঁ এইবাৰহে খা ভাত আজিতো শ্ৰীমতীৰ লগত মই শুব নোৱাৰিম গোটেই ৰাতিটো কিৰাকতি মাৰি মোৰ কামি হাই বেকা কৰি পেলাব সেইবুলি গোটেই ৰাতিটো ড্ৰয়িং ৰুমৰ চোফাখনত মহৰ কামোৰ খাই শুই থাকিলোঁ ৰাতিপুৱা শুই উঠিয়েই মই পাকঘৰলৈ গৈ গাখীৰ গিলাচ লৈ পেলাই মোৰ বেডৰুমলৈ সোমাই গৈ শ্ৰীমতীক জগাইছোঁ হেৰা উঠাচোন হয় উঠাচোন উঠা কি হ'ল কালি যে মোৰ লগত কাজিয়া কৰিছিলা তোমাৰ গাতেই যে দুখ এতিয়া দুখ ক্ষমা বিচাৰি মোৰ ওচৰলৈ গাখীৰ গিলাচ লৈ আহিছা আৰু তোমাৰ যে ভুল এতিয়া মোক ক্ষমা খুজিবলৈ আহিছা দোষ স্বীকাৰ কৰিবলৈ আহিছা তেতিয়া মই কৈছোঁ মই দোষ স্বীকাৰ কৰিবলৈ অহা নাই ক্ষমা বিচাৰিও অহা নাই আজি নাগ পঞ্চমী সাপক গাখীৰ খুৱাব লাগে গতিকে তুমি গাখীৰ গিলাচ খাই মোক সামুক্ত কৰা এই কৰোণাৰ দিনত মই ক'ত সাপ বিচাৰি যাম গতিকে এয়াই মোৰ ৰস অকণমান তোমালোকক ৰসদান দিলোঁ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সুন্দৰ খেতি হয় তাকেই ভগৱন্তৰ ওচৰত কামনা কৰি মই তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ